এনে কমেণ্টত আলবাল বকি থাকি লাভ নাই। যদি মোৰ লগত কিবা দুশ্মনী আছে তহঁতৰ তেতিয়াহ'লে কবি, মই নগাঁও মেইন টাউনলৈকে যাম, কোন ক'ত আহ, ইনষ্টাগ্ৰামত মোৰ মেছেজ কৰিবি, ফোন নম্বৰ দিম, তাতে কথা পাতিম। চৌফিক ৰাজখোৱাৰ বিষয়েনো মই কি বেয়াকৈ কৈছোঁ? সি যিটো ভুল কৰিছে সেই ভুলটো মই শুধৰাইহে দিছোঁ। আকৌ কিছুমানে মোক লিখি দিছে যে আপুনি তাৰ পকৰত কিয় লাগি আছে? মই তাৰ পকৰত লগা নাই, সি যিটো ভুল কাম কৰি আছে তাৰ বিষয়টো লৈ পেলাইহে মই কৈ আছোঁ। কালি এটা ভিডিঅ' দিছে, থাম্বনেইলত সি লিখিছে যে আমাৰ ঘৰৰ মাটি বাৰী চব চৰকাৰে লৈ ল'লে। সেই টপিকছটো তাত লিখি থৈছে এনেকৈ, কিন্তু ভিডিঅ'ৰ লগত কি আলে পালে চিঞৰ বাখৰ কৰি ভিডিঅ' বনালে, সেয়া শব্দ একো নোলালেই দেখোন। এই এনেকুৱা কিছুমান ভুলৰ কথাহে মই ক'বলৈ গৈছোঁ। তহঁতে ইমান বেয়া বেয়া কমেণ্ট দিছ, মই ভাল পাইছোঁ, একো নাই, কমেণ্ট দে। কিন্তু যদি তেনেকুৱা ফেচ টু ফেচ দুশ্মন হিচাপে লাগ তেতিয়াহ'লে নগাঁৱলৈ আহিবি, ফোন নম্বৰ দিম, মই ইনষ্টাগ্ৰামত মেছেজ কৰিবি, মই ফোন নম্বৰ দিম, তেনেকৈ ফেচ টু ফেচ আহিবি। এনেই মোবাইলত এইবিলাক চিঞৰ বাখৰ কি লাভডাল আছে? কমেণ্টটো মই অফ কৰি দিলে দেখোন কামেই শেষ। মই লাগিয়ে থাকিম তাৰ হয়, সি যিটো ভুল কাম কৰিব। কিয় আজি মনোজ ভাই ছোৱালীজনীৰ লগত থাকোঁতে সি মদ খাইছে, সেইটো কি ভাল কাম কৰিছে? তাৰ চেনেলটো উৰি যোৱাই নাই, সি মিছা কথা কৈছে, সেইটোতো কাইলৈ নিজে গম পাবাই নহয়। কেইদিনমানৰ পিছত সেইবিলাক ক'ব, সেই এনেকুৱা হ'ল, তেনেকুৱা হ'ল। ছেকেণ্ড চেনেলটো সি উঠাবৰ কাৰণে এইবিলাক পাগলামি কৰি আছে। সেই কথাটো কওঁতে মোক আকৌ বেয়া কমেণ্টে কি দিছে? কমেণ্টটো বন্ধ কৰিলে দেখোন কামেই শেষ দেখোন। যদি কিবা ফেচ টু ফেচ লাগিব কৰিব মন আছে, নগাঁৱলৈ আহিবি, ইনষ্টাগ্ৰামত মোৰ PK-Nath98 বুলি মাৰা আছে, মেছেজ কৰিবি, মই নম্বৰটোও দি দিম। এনেই আলবাল বকি থাকি লাভ নাই। সি যিখিনি ভুল কাম কৰিব মই দিমেই। কালি পৰহি পাখি ৰাজবংশী বিয়াখন গৈছেহে, তাৰ বিয়া কেতিয়া হ'ব কি হ'ব তাৰো ঠিক নাই, আৰম্ভ হ'লেই। ব্লগ হ'ল নেকি? তোমাৰ নিজৰ পাৰ্চনেলি বিয়াখন পাতিবা, সেইখন বিয়াকে লৈ পেলাই এটা দুটা বিয়া ভিডিঅ'টো বেলেগ কথা। হাগোঁতে মুতোঁতে সেই বিয়াখনৰ কথাই জীৱনত মানে গোটেই ৱৰ্ল্ডত মানে এজনেই যি বিয়া পাতিব, চৌফিক ৰাজখোৱাই, আৰু বেলেগে বিয়া পাতাই নাই। তপ্তপন্থী অলপ বেছি তহঁতৰ। বিয়া বাৰুখন পাতি লওক, ল'ৰা ছোৱালী হৈ লওক, তাৰপিছত গম পাবি সংসাৰ কি বস্তু। এতিয়া গম পোৱা নাইতো, দুটকামান পাইছ, তপ্তপন্থীটো বেছি। ভগৱানে দিও চাই আৰু নিও চাই। মোৰ একোডাল নাই, মই তাৰ পকৰত লগা মোৰ একোডাল নাই, কিন্তু তাৰ ছাবস্ক্ৰাইব আমিওতো। তাৰ ভুলটো দেখিলে আমি ক'বই লাগিব। তাৰ যদি ভুল হয় আমি ক'বই লাগিব। তহঁতে নকওঁ, তহঁতে চকু মুদি মোবাইল চাওঁ, মই চকু মুদি নাচাওঁ। মই যিটো ভুল হয় মই কমেই। আৰে বা সিয়ে একো কোৱা নাই, তহঁতে লগৰ কমেণ্টত কি কাৰণে লাগি আছ? সি নিজে জানে যে হয় মোৰ ভুল হৈছে, আজি PK-Nath মোক এইটো ভুলটো শুধৰাই দি আছে। সি নিজেই মনা, তহঁতে এনেই বেকাৰ কি আছ? এনেই আলবাল বকি সময় নষ্ট কৰিব নালাগে। সেইখিনি সময় বেলেগত ইংলিছ ৱৰ্ডখিনি বেলেগত ইউজ কৰ, কমচে কম মাইণ্ডটো তোৰ ফ্ৰেছ হ'ব। খালি কিবা এটা ভিডিঅ' বনাম তাৰ হৈ পেলাই, আৰে লাভ নাই। সি যিখিনি পাগলামি কৰি আছে সেই পাগলামিখিনি মই শুধৰাই দিমেই। আজি মনোজ ভাই ছোৱালীজনীৰ লগত মদ খাইছে, সেইটো কি মই ক'ব নালাগিব নেকি এইটো কৰিব নালাগে বুলি? সি হাগা মোটা ভিডিঅ' দিয়ে, কিন্তু ক'ব নাই। আৰে বা ব্লগ মানে কি হ'ল, তুমি কিবা এটা ভাল বস্তু দেখাব সেইটোহে চাব লাগে। মোক কি দৰকাৰ সি হাগিছে নে মুতিছেই? কিন্তু আমি তাৰ ছাবস্ক্ৰাইবটো, সেইকাৰণে মই কমেই যে চৌফিক এইটো তই ভুল কৰিছ। এনে এডাল একেবাৰে ব্লকাৰ আহি গ'ল, একেবাৰে তোমাৰ ফালি ছিগি মানুহৰ মাজত একে চুপাং পংপাং ৰাম। আৰু এইবাৰ ব্লগ বনাব শিকিব মন আছে যদি ডিম্পু বৰুৱাৰ নিচিনা শিক। যিটো ডিম্পু বৰুৱাৰ ভিডিঅ' চালে মানুহে ক'ব পাৰিব যে এইটো ভাল বস্তু এটা দেখুৱাইছে দেই। মানে কাৰোবাৰ ভাগ্যত যদি নাইও যাবলৈ দুই জেগালৈ, ডিম্পু বৰুৱাৰ ব্লগতে চাই পেলাই শিকিব পাৰিবি। তোৰ ব্লগটো শিকি কি হ'ব? তোৰ ব্লগটো চালে কি হ'ব? কোনে হাগিছে, কোনে মুতিছে, বিয়াৰ পিছত তোনে কি কৰিবি, বিয়াৰ আগত কি কৰিবি, সেইসোপা সৰু ল'ৰা ছোৱালীৰ কাম নাই। আজি সেই কথাখিনি শিকাব গ'লে একোডাল নাই। কমেণ্টটো অফ কৰি দিলে থৌ বিলাহী বেঙেনা, একোডাল নাই। কিবা অৰ্থ আছে জানো? যদি কিবা ফেচ টু ফেচ ক'বলগীয়া আছে, ইনষ্টাগ্ৰামত যাবি, PK-Nath98 মাৰি দিবি, তাত মেছেজ কৰিবি, মই তোৰ লগত কাজিয়া লাগিব মন আছে, তই মোক নম্বৰটো দে। ইউ মাষ্ট বি গ্যাৰাণ্টি, মই নম্বৰ দিমেই 600। বাকীখিনি মই কৈ দিম তাক। সেইকাৰণে অকণমান কমেণ্টটো দিওঁতে অলপ চাবি। একোডাল নাই না। মোৰ বিষয়ে লিখিছ, মোৰ ঘৰৰ মানুহৰ বিষয়ে, মোৰ মাইকী মানুহৰ বিষয়ে বেয়া বেয়াকৈ লিখিছ, মোৰ ছোৱালীজনী ল'ৰাটো, মোৰ জন্ম সন্তানটোৰ বিষয়ে নহয় বেয়া বেয়া, কি লাভ নাই? কমেণ্টটো অফ কৰি দিলে চেছ। যদি কিবা ফেচ টু ফেচ থাকে, নগাঁও ডিষ্ট্ৰিক্টৰ মই ল'ৰা, বুজি পাবি আমি কি। নগাঁও ডিষ্ট্ৰিক্টৰ ল'ৰা আমি কি বুজি পাবি। তহঁতৰ ডিষ্ট্ৰিক্টত তহঁত ডন, মোৰ ডিষ্ট্ৰিক্টত মই ডন। কিবা এটা সি ভুল কাম কৰিছে, শুধৰাই দিছোঁ, তাতে ইমান কি লাভটো হৈছে তোৰ কি?
আজি মাষ্টৰ এটাই পঢ়াই থাকোঁতেও যদি কিবা এটা ভুল হয় ছাত্ৰ এজনে ক'বই ছাৰ এইটো ভুলকৈ ক'লে নেকি, তেতিয়া ছাৰে ক'ব হয় চৰি। চৌফিকে লাজ পাই পেলাই একো মাত দিয়া নাই। তই কি তহঁতে কি ভাল ভাল বকি থাক, মই বুজিয়ে নাপাওঁ মানে। একদম মোৰ খাটাং কথা, যদি কিবা ক'বলগীয়া আছে ইনষ্টাগ্ৰামত কৈয়ে আছোঁ, আহিবি মই একে ফেচ টু ফেচ কথা পাতিম। এইবিলাক কমেণ্ট সোপাত আলে বালে লিখি একোটা লাভ নাই। কমেণ্টটো অফ কৰি দিলে কামেই শেষ দেখোন। সি যিটো ভুল কাম কৰিছে মই কমেই, কিয় নক'ম কচোন। আজি মহিম খোৱাৰ লগত মই ভিডিঅ' বনাওঁ, মহিম খোৱা মাইকী মানুহৰ কাপোৰ পিন্ধাই, সেইকাৰণে তাকো আশামান মই দিছোঁ। মোৰ নিজৰ ভুল যদি হয় মই নিজকে নিজে ভুলটো স্বীকাৰ কৰি মই কাইলৈ ভুলে হেৰি কৰি দিম। 15 ছেকেণ্ড 4 ছেকেণ্ড 5 ছেকেণ্ডৰ ভিডিঅ'টা অকণমান জমনি গৈছে বেলেগ কথা। সেইটো এটা মনুজ এটা চুলি তুলি লগাই মানে ডাঙৰ ডাঙৰ কৰি পেলাই কাইলৈ পঢ়িলে ছোৱালীজনী এটা ডাঙৰ হৈ আহিছে, কি শিক্ষা দিছে? সেইখিনি কথা ক'ব কি মোৰ ভুল হ'ল? হে কিবা যদি ক'ব মন আছে তোক চা, যিমানে বেয়া কমেণ্ট নিদিয়, যিমানে উল্টা পোলা নকওঁ, ইহঁতকেইটাক মই লৈয়ে থাকিম। ভাল ভিডিঅ' বনা, সুনাম আহিব। মই ক'ম আমুকৰ ভিডিঅ' চা ভাল হৈছে। যদি বেয়া আহিছোঁ, যদি কিবা অব্লিক পাওঁ, মা কচম লেতেৰা টুকিম দেই কেলা মই। সেইকাৰণে কৈছোঁ মানে কি ক'ম আৰু, উত্তৰটোতো ক'লোৱেই। এইখিনি কথা ক'লে আকৌ পিকি বেয়া কমেণ্ট হয়, কমেণ্টটো অফ কৰি দিলে ফেচ টু ফেচ আহি এইবিলাক হে গাইছ। চৰি মই আকৌ চৌফি পাগলটো নহয়তো। তো ঠিক আছে, তো বাই।